সাব্যসাচী ধনুৰ্বিদ অৰ্জুন আৰু দানবীৰ কৰ্ণই মুখামুখিকৈ যুদ্ধ কৰি আছিল। কৰ্ণৰ শৰ আহিলেই অৰ্জুনৰ ৰথখন অলপ পিছুৱাই গৈছিল, আগতে বহু পিছুৱাই গৈছিল। পিছলি গৈ ভগৱান শ্ৰীকৃষ্ণই কৰ্ণৰ বীৰত্বৰ প্ৰশংসা কৰিবলৈ ধৰিলে। আৰু য'ত অৰ্জুনৰ শৰটোৱে কৰ্ণৰ ৰথত খুন্দা মাৰিছিল তেতিয়া কৰ্ণৰ ৰথখন বহু পিছুৱাই গৈছিল। কিন্তু ভগৱান কৃষ্ণই বেছি প্ৰশংসা নকৰে। অৰ্জুনে কি হৈ আছে বুজিব পৰা নাছিল। সেয়ে তেওঁ সুধিছিল যে ভগৱান, তুমি দেখিছা মোৰ শৰ যায় আৰু সেইবাবেই কৰ্ণৰ ৰথখন বহু পিছলৈ যায়। ভগৱান কৃষ্ণই কৈছিল যে মোৰ বাবে তেওঁৰ প্ৰশংসা কৰাটো প্ৰয়োজনীয়। অৰ্জুনে কিয়? কাৰণ মই নিজেই তোমাৰ ৰথত বহি আছো, হনুমানজী পতাকাত বহি আছে, তোমাৰ চকাযোৰ সেননাগে ধৰি ৰাখিছে, তথাপিও আমাৰ ৰথখন পিছুৱাই গৈছে, সেইবাবে সি তোমাতকৈ শক্তিশালী। এই কথা শুনি অৰ্জুনে বুজি পাই তাৰ অহংকাৰ ভেঙুচালি হৈ পৰিল। ভগ্নগণ মহাভাৰতৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ। কৰ্ণৰ বিষয়ে পৃথিৱীত বহু কথা শুনা গ'লহেঁতেন। কৰ্ণৰ পৰা বহুত শিকিব পাৰি। কৰ্ণৰ ভুলৰ পৰা ইমানখিনি শিকিব লাগিব। স্বাগতম। নমস্কাৰ, মোৰ নাম মানস দাস। আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে যিজনে ইন্দ্ৰক কবচ কুণ্ডল দান কৰিছিল তেওঁ বন্ধুত্বৰ স্বাৰ্থত সকলো ত্যাগ কৰিছিল। ধৰ্মৰ পথত খোজকাঢ়ি যাৰ আত্মসন্মান আছিল। আপুনি চিনি পাইছে যে কৰ্ণ সঁচাকৈ মহান আছিল। 5টা শিক্ষণ আৰম্ভ কৰোঁ আহক। প্ৰথমে কৰ্ণৰ চৰিত্ৰৰ কথা কওঁ। পৃথিৱীৰ ইমানবোৰ মানুহে যিসকলে মহাভাৰত পঢ়ি বুজি পাইছে, তেওঁলোকে কয় কৰ্ণৰ পৰা শিকিব পাৰি, শিকিব লাগে। প্ৰথমতে মই ক'ম যে কৰ্ণৰ ভুলৰ পৰা শিকিব। জীৱনত কেতিয়াও এনে ভুল নকৰিব। শিক্ষা গ্ৰহণ কৰি সকলো ৰাজকুমাৰ ঘূৰি অহাৰ সময়ত হস্তিনাপুৰত কৰা প্ৰথম ভুল কৌৰৱ পাণ্ডৱসকল। গতিকে সকলো ৰাজকুমাৰৰ কলা প্ৰদৰ্শন কৰা হৈছিল। পথাৰত সকলো গোট খাইছিল আৰু সকলোৱে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। তেতিয়া কৰ্ণ তাত উপস্থিত হ'ব আৰু অৰ্জুনক সতৰ্ক কৰি দিয়ে। মুকলিকৈ প্ৰত্যাহ্বান দি আছে, মোৰ লগত চেষ্টা কৰক, কাৰ শক্তি আছে মোৰ লগত ফেৰ মাৰিবলৈ। এতিয়া তাত যি গণ আছিল বয়সৰ ফালৰ পৰা ডাঙৰ আছিল, ভীমতকৈ ডাঙৰ আছিল, আনকি অৰ্জুনতকৈ বহুত ডাঙৰ আছিল। বয়সৰ পাৰ্থক্য বহুত বেছি কাৰোবাক প্ৰত্যাহ্বান জনোৱাটো উপযুক্ত নহয়। তোমাতকৈ সৰুটোৱেহে এইটো ভাল পায় আৰু এইটো ভুল কৰিবলৈ ব্যৱহাৰ কৰা হয়। দ্বিতীয়টো ভুল হ'ব লাগিছিল যে পূৰ্ণাংগ ৰাজ্যসভাত য'ত চৌচৰৰ খেল চলি আছিল তাত পাণ্ডৱসকল পৰাজিত হৈছিল আৰু দ্ৰৌপদীক মাতিলে চিৰপিং অৰ্থাৎ দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰা হ'ল। তেতিয়া দুৰ্যোধনৰ ককায়েক বিক্ৰমে ক'লে যে এইটো ভুল হৈছে, ভাই ৰ'বা। তেতিয়া কৰ্ণই বিকৰ্ণৰ লগত তৰ্ক আৰম্ভ কৰি ক'লে যে এনে এগৰাকী নাৰীৰ লগত এনেকুৱাই হ'ব লাগে, এনেকুৱাই হোৱা উচিত। ক'লে এনো বহুতো শব্দ যিবোৰ ক'ব নালাগিছিল আৰু সেই সকলোবোৰ শব্দ যেন একো-একোটা দৃশ্য আছিল। সেইটোৱে আছিল মহাভাৰতৰ প্ৰধান কাৰণ। কৰ্ণই বিচৰা হ'লে বন্ধ কৰিব পাৰিলেহেঁতেন, তেওঁ মহিলাগৰাকীক সন্মান কৰিবও পাৰিলেহেঁতেন, কিন্তু তেওঁ ক্ষোভত গৈ কৈ থাকিল আৰু যুদ্ধৰ কাৰণ হৈ পৰিল। গতিকে জীৱনৰ কোনো সময়ত কোনো নাৰীক অপমান নকৰিব। আন এটা কথা যিটো শিকিব পাৰি, কৰ্ণৰ চৰিত্ৰত বহুত ভাল কথা আছিল। দানবীৰ আছিল কৰ্ণ। আন এটা কথা শিকিব পাৰি যে বাউন্স বেক কৰা। জীৱনৰ প্ৰতিকূল পৰিস্থিতিত নিজকে ভাঙিবলৈ নিদিব। ভগৱান কৃষ্ণ আৰু কৰ্ণৰ সংলাপ হৈছিল আৰু কৰ্ণই কৈ থাকিল, জনা যায় যে প্ৰভু মোৰ সকলো বিসংগতি হ'ল। এই মাতৃয়ে মোক জন্ম দিলে, সন্তান জন্ম দিয়াৰ লগে লগেই মোক ত্যাগ কৰিলে। মই ক্ষত্ৰিয় হৈও ক্ষত্ৰিয় ধৰ্ম পালন কৰাৰ সুযোগ নাপালো। গুৰুকুলত শিক্ষা নাপালো, বিচৰণ কৰিব লগা হ'ল। মই সদায় বৈষম্যৰ সন্মুখীন হৈছিলো। আনকি যেতিয়া দ্ৰৌপদী তাত স্বয়ম্বৰত উপস্থিত হ'ল তেতিয়াও সেনাই মোক পৃথক কৰিলে। কিন্তু কৰ্ণৰ জীৱনৰ পৰা শিকিবলগীয়া কথাটো হ'ল যে তেওঁ প্ৰতিটো পৰিস্থিতিতে নিজকে ঢাকি লৈ গুৰুকুলত দ্ৰোণাচাৰ্যই কৰ্ণক পঢ়ুৱাবলৈ অস্বীকাৰ কৰাৰ সময়ত বাউন্স বেক কৰিবলৈ চেষ্টা কৰিছিল। সেয়ে তেওঁ নিজৰ গুৰু বিচাৰিবলৈ গৈছিল। তেওঁ নিজেই গুৰু পৰশুৰামৰ ওচৰলৈ গৈছিল, গণে নিজকে যোদ্ধা হিচাপে প্ৰস্তুত কৰিছিল আৰু প্ৰয়োজনত বন্ধু দুৰ্যোধনক সমৰ্থন কৰিবলৈ মহাভাৰতৰ দৰে ইমান ডাঙৰ যুদ্ধ কৰিছিল। কৰ্ণই শিকাইছে যে পৰিস্থিতি যিয়েই নহওক আপুনি তাৰ পৰা ওলাই আহিব পাৰে, আপুনি বাউন্স বেক কৰিব পাৰে। কৰ্ণৰ জীৱনৰ পৰা শিকিব পৰা তৃতীয়টো কথা হ'ল কেৱল শিক্ষাকেই নহয়, সমানে পঢ়ুৱাজনক সন্মান কৰক। কৰ্ণই ধনুৰ্বিদ্যা শিকিব বিচাৰিছিল। গুৰু দ্ৰোণাচাৰ্যজীৰ ওচৰলৈ যায়, তাৰ পৰা তেওঁক উভতাই দিয়া হয়। কোৱা হয় আমি কেৱল ক্ষত্ৰিয়সকলকহে শিক্ষা দিওঁ। যদি কোনো গণে ধনুৰ্বিদ্যা শিকিবলগীয়া হয় তেন্তে ভগৱান পৰশুৰামজীৰ পৰা শিকিব পৰা যায় বুলি জনা যায়। কিন্তু তেওঁ আগতে কেৱল ব্ৰাহ্মণসকলকে শিকাইছিল। সেয়ে কৰ্ণই ব্ৰাহ্মণৰ ভাও ধৰি তাত উপনীত হয় আৰু ময়ো ব্ৰাহ্মণ বুলি শিক্ষা ল'বলৈ ধৰে। এদিন ভগৱান পৰশুৰামজীয়ে নিজৰ ছাত্ৰৰ কোলাত মূৰ ৰাখি জিৰণি লৈছিল। তাৰ পিছত এটা বিচ্ছু আহে আৰু কৰ্ণৰ ওঁঠ চেপা মাৰিবলৈ ধৰিলে। কৰ্ণৰ বহুত বিষ হৈছিল, কিন্তু গুৰুজীয়ে যে খাৰ নাপায় তাৰ পৰা আঁতৰি নাযায় সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণই একো নকৰি নিস্তব্ধ হৈ বহি থাকিল। ভগৱান যদি খাৰ পায় তেন্তে তেওঁৰ বৰ খং উঠিব আৰু তেওঁ জিৰণি লৈছে, গতিকে কথাটো ভাল নহ'ব। জিৰণি ল'বলৈ দিলে তেওঁ সকলো বেদনা বহন কৰে। বিচ্ছুটো চেপি ধৰাৰ পিছত গুচি যায় আৰু তেজ ওলাবলৈ ধৰে। কিছু সময়ৰ পিছত ভগৱান পৰশুৰাম সাৰ পায়। তেওঁ দেখে যে কৰ্ণৰ উৰৰ পৰাচোন বহুত তেজ ওলাইছে আৰু তেওঁ কয় যে তুমি ব্ৰাহ্মণ হ'ব নোৱাৰা, মাত্ৰ সত্যৰহে ইমানখিনি সহনশীলতা গুণ আছে। তুমি কোৱাচোন তুমি কোন হয়, তোমাৰ আচল ৰূপ কি? আৰু এনেতে গুৰু
তথা ভগৱান পৰশুৰাম খঙত অগ্নিশৰ্মা হৈ কৰ্ণক খাপ দিয়ে যে তোমাক মোৰ বিদ্যাৰ যেতিয়া বেছি প্ৰয়োজন হ'ব তেতিয়া তুমি পাহৰি যাবা, মনত ৰাখিব নোৱাৰিবা, তুমি ব্যৱহাৰ কৰিব নোৱাৰিবা, তুমি সেই বিদ্যা প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ সাৰ্থক নহবা। কৰ্ণই তেওঁ ভৰিৰ ওচৰত পৰি যায়, কিন্তু ভগৱানক সিদ্ধি এবাৰ দিয়া সাপ দুনাই ঘূৰাই ল'ব নোৱাৰি আৰু সেই সাপ ভগৱানে ঘূৰাই নিদিয়ে। তেওঁ কয়, মই কোনটো ফৈদত জন্ম লৈছিলো নাজানো, মই য'ত জন্ম লৈছিলো মই একো নাজানো, মাত্ৰ মই তোমাৰ ওচৰলৈ আহিছিলো ধনুৰ্বিদ্যা শিকিবলৈ। ভগৱান পৰশুৰামে পুনৰ তেওঁ শিষ্যক দেখি তেওঁৰ ওপৰত দয়া কৰি তেওঁৰ বিজয় ধনুৰ প্ৰশংসা কৰে। আন এটা অভিশাপ আছে যাৰ ফলত কৰ্ণৰ মৃত্যু হয়। এবাৰ অৰণ্যত দানৱক খেদি কৰ্ণই পলাই গৈ আছিল আৰু তেওঁৰ পিছে পিছে খেদি গৈ আছিল। কৰ্ণই সেই অসুৰটোক লক্ষ্য কৰি শৰ নিক্ষেপ কৰে, কিন্তু সেই শৰ অসুৰৰ ঠাইত গৰু এটাৰ গাত লাগি যায়। গৰুৰ মালিক ব্ৰাহ্মণ তালৈ আহিলে, বোলে কি কৰিলা? হত্যা কৰিলা এজন অসহায়ক। যেতিয়া আপুনিও অসহায় হৈ ৰব তেতিয়া কোনোবাই আপোনাক হত্যা কৰিব, আৰু এইটোৱে হয় যেতিয়া আপুনি যুদ্ধক্ষেত্ৰত অৰ্জুনৰ সন্মুখীন হয়, আপুনি আপোনাৰ জ্ঞান পাহৰি যায়। কৰ্ণৰ ৰথৰ চকাটো জলাশয়ত আবদ্ধ কৰি ৰাখে। অৰ্জুনে কাঁড়ডাল মাৰি দিয়ে আৰু কৰ্ণৰ মৃত্যু হয়। কিন্তু মূল কথাটো হ'ল যে পঢ়ুৱাজনক সন্মান কৰক আৰু লগতে যি শিক্ষা লাভ কৰিছিল তাক সন্মান কৰক। চতুৰ্থ কথাটো হ'ল কৰ্ণৰ জীৱনৰ পৰা শিকিব লাগে। গণেশেই কেৱল বন্ধুত্ব বজাই ৰাখিব লাগে নহয়, বন্ধুত্বও বজাই ৰাখিব লাগে। আজিৰ জীৱনত আমাৰ বহুত বন্ধু আছে, কিন্তু বহুত বন্ধুৰ ভিতৰত আমাৰ বন্ধুত্বৰ খেলা কৰা বন্ধু বহুত কম। কৰ্ণই জানিছিল যে সেই জয় এই মহাভাৰত যুদ্ধত পাণ্ডৱসকলৰ হ'ব, কাৰণ ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি তেওঁলোকৰ লগত থিয় হৈ আছিল আৰু তেওঁলোকৰ লগত আছিল। কিন্তু তথাপিও কৰ্ণই যুদ্ধ কৰিছিল, এবাৰো নকৰো বুলি কোৱা নাছিল। বন্ধু দুৰ্যোধনক আশ্বাস দি ক'লে যে আমি জয়ী হ'ম মিত্ৰ, আমি জয়ী হ'ম, আমি নিশ্চয় জয়ী হ'ম। সমগ্ৰ কৌৰৱ সেনাই কৰ্ণৰ ওপৰত অন্ধভাৱে বিশ্বাস কৰিলে। দুৰ্যোধনেও এটা বন্ধুত্ব খেলিলে। যেতিয়া পাণ্ডৱসকলে ক'লে যে কৰ্ণ ৰজা নহয়, আমি কেনেকৈনো যুদ্ধ কৰিম, গতিকে লগে লগে দুৰ্যোধনে কৰ্ণক এখন ৰাজ্যৰ ৰজা বনাইছিল। যেতিয়া মহাভাৰতৰ যুদ্ধৰ মাজত কৰ্ণই গম পায় যে তেওঁৰ মাতৃ কুন্তি পাণ্ডৱসকল তেওঁৰ ভাতৃভাৰ্যা, তাৰ পিছত মাক কুন্তিক প্ৰণাম জনাই যুক্তি কয়, ক্ষমা কৰিব মা, কিন্তু এই যুদ্ধত তোমাৰ মাত্ৰ 5জন পুত্ৰহে বাচি থাকিব। যুধিষ্ঠিৰ থাকিব, নকুল থাকিব, সহদেৱ থাকিব, ভীম থাকিব, কিন্তু যুদ্ধত অৰ্জুন আৰু কৰ্ণৰ মাত্ৰ এজনহে বাচি থাকিব। গণেশ সকলো জানিছিল। পৰাজয় সন্মুখত থিয় হৈছিল যদিও কৰ্ণই যুঁজি থাকিল। বন্ধুত্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ যদি বন্ধুত্ব বজাই ৰাখিবলৈ শিকিব বিচাৰে তেন্তে কৰ্ণৰ পৰা শিকিব, আৰু কৰ্ণৰ জীৱনৰ পৰা শিকিবলগীয়া শেষ পঞ্চমটো কথা যদি আপুনি পৃথিৱীত আনতকৈ বেছি উপাৰ্জন কৰিছে তাৰে অলপমান আপুনি সমাজৰ বাবে দান কৰক, আৰু সেয়া আপোনাৰ কৰ্তব্য হৈ পৰে, আৰু আনৰ সুবিধাৰ বাবে কৰক। তাৰ পৰা কিছু টকা উলিয়াই দিয়ক, কিছুমান যিখন সমাজৰ পৰা আপুনি উপাৰ্জন কৰিছিল সেই সমাজৰ বাবে দান কৰক। কৰ্ণ আছিল আটাইতকৈ ডাঙৰ দাতা। কেৱল বন্ধুত্ব বজাই ৰখাই নহয়, দাতব্য হোৱাৰ মানদণ্ডও গোটেই জীৱন পূৰ্ণ হৈ থাকিল। শেষ মুহূৰ্তত যেতিয়া শেষ নিশ্বাস কৰ্ণই গণনা কৰিছিল, যুদ্ধ ক্ষেত্ৰত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল, তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে কৰ্ণৰ সূৰ্যৰ গুণৰ বাবে আৰু দানবীৰ হোৱাৰ গুণৰ বাবে স্মৰণীয় হ'ব। গতিকে অৰ্জুনে কৈছিল যে তেওঁ আটাইতকৈ ডাঙৰ দানবীৰ হ'ব নোৱাৰে। তেতিয়া ভগৱান কৃষ্ণই এজন ব্ৰাহ্মণৰ ছদ্মাবেশত গৈ, অৰ্থাৎ এজন ব্ৰাহ্মণৰ ৰূপ ধৰি গৈ সেই যুদ্ধত আহত হৈ পৰি থকা দানবীৰ কৰ্ণৰ ওচৰ পালেগৈ আৰু ক'বলৈ ধৰিলে যে আমি আহিলে তোমালোকৰ সহায় বিচাৰিব লাগে, কিন্তু তুমি নিজেই শেষ নিশ্বাস গণিছা, যাওঁ আহক, মানুহজন আহিব এতিয়াই তোমাক লগ কৰিব। যদি কোনোবা পৰৱৰ্তী জীৱনত লগ কৰিব লাগে তেতিয়া কৰ্ণই ক'লে, ৰৈ থাকক দৰবাৰীসকল, মহাৰাজে ব্ৰাহ্মণক ধন দিয়ে আৰু আপুনি কেনেকৈ খালী হৈ যাব পাৰে। ধৰি লওক মোৰ মৃত্যু মাত্ৰ হবলৈ ওলাইছে, কিন্তু মোৰ মৃত্যুটো হোৱা নাই, মইতো জীয়াই আছো। ধোঁৱাৰ পৰা শিলটো তুলি লৈ সোণৰ দাঁতটো ভাঙি সিহঁতক দি ক'লে, যাওক, মই আপোনালোকক কিমানখিনিয়ে সহায় কৰিব পাৰিলো, মোক ক্ষমা কৰিব, মই আপোনালোকক বেছি সহায় কৰিব নোৱাৰিলো। তেতিয়া শ্ৰীকৃষ্ণই নিজৰ স্বৰূপ ৰূপ ধাৰণ কৰিলে আৰু কৰ্ণই শেষবাৰৰ বাবে ভগৱান শ্ৰীকৃষ্ণক 3টা বৰণ বিচাৰিছিল। প্ৰথম কথা কৰ্ণই কৈছিল যে মোৰ লগত যি ধৰণৰ অন্যায় হৈছিল আপুনি আপোনাৰ পৰৱৰ্তী জীৱনত নিশ্চিত কৰিব যে মোৰ শ্ৰেণীৰ মানুহৰ লগত কোনো অন্যায় নহয়। আৰু দ্বিতীয়তে এটা বৰ বিচাৰিছিল যে ভগৱান তোমাৰ পৰৱৰ্তী জন্ম মোৰ ৰাজ্যত হওক। আৰু তৃতীয়তে কৰ্ণই এটা বৰ বিচাৰিছিল যে মোৰ শেষ ৰীতি নীতি এনে এজন ব্যক্তিয়ে সম্পন্ন কৰক, পাপৰ পৰা মুক্ত হওক। কোৱা হয় যে ভগৱান কৃষ্ণই তেওঁৰ হাতৰ তলুৱাত কৰ্ণৰ শেষ ৰীতি নীতি কৰিছিল। শেষত মই মাথো ক'ব বিচাৰিছো যে জীৱনত সদায় দুজন বন্ধু ৰাখ। প্ৰথম ভগৱান কৃষ্ণৰ দৰে যিয়ে যুঁজ নকৰে তথাপিও আপোনাৰ বিজয় নিশ্চিত কৰিব পাৰে, আৰু দ্বিতীয়তে কৰ্ণৰ দৰে যিয়ে জানে যে পৰাজয় সন্মুখত থিয় হৈ আছে কিন্তু এতিয়াও তেওঁ আপোনাৰ লগত থিয় হৈ থাকে যিকোনো পৰিস্থিতিতে মোকাবিলা কৰিবলৈ আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ।